হেল্ল' ফ্ৰেণ্ড, ভালনে? আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে। মই চাৰা বৰাই মোৰ আন এটি ইউটিউব ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আমাৰ ঘৰৰ সৰু গাৰ্ডেনখনি অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ। চাবচোন আজি ভিডিঅ'টো। মোৰ ফুলবিলাক ধুনীয়াকৈ, মোৰ বুলি ক'লে বেয়া হ'ব, যিহেতু মোৰ মা চোৱা চিতাও কৰে। বেছিভাগ মায়ে ৰুইছে বাৰু ফুল, আৰু এইবিলাক অকণমান নামঘৰৰ আগত এনেকৈ ৰাখিছে। কিন্তু ফুলবিলাক যে ইমান বেয়াকৈ খাই পেলাইছে নহয়, গোটেই ধ্বংস কৰি দিছে। বেছিভাগ পাতবাহাৰে আছে বাৰু গছবিলাক। ফুলা ফুল নাই তেনেকৈ আমাৰ ঘৰত। আৰু মোতকৈ বেছি আমাৰ ডাঙৰ ভাইটি আৰু মায়ে ফুলক লৈ বেছি গুৰুত্ব দিয়ে। মই আনিহে দিওঁ। ক'ৰবাত ফুল পালে মানে তেওঁলোকে ৰোৱাবিলাক তেওঁলোকে কৰে। এইবিলাক মাজে মাজে জলকীয়া পুলি লগাইছে মায়ে। এজোপা ফুল ফুলি আছে খালি এতিয়া। ৰাতি বহুত ধুনীয়া গোন্ধায়, বহুত ফুলিছে এইজোপা। ৰাতি হ'লে আৰু ডাঙৰ হৈ যায়। মই কেতিয়াবা ৰাতি ভিডিঅ' কৰি দেখাম বাৰু আপোনালোকক, চাবচোন। বেছিভাগ পাতবাহাৰ আছে দেই আমাৰ ঘৰত। মই আগতে ভিডিঅ' কৰি দেখাই লৈছোঁ ফুলখিনি, আমাৰ গাৰ্ডেনখনি কেনেকুৱা লাগিছে। তাৰপিছত দেখাম আপোনালোকক আমাৰ ঘৰত কোনে এই ফুলবিলাক কি কৰি আছে। এয়া চব এহেঁতৰ পোৱালিকেইটাৰ কাৰণে গোটেই ঘৰটো 4 মাহ এনেকৈ পূৰা একদম বান্ধি দিব লগা হৈছে। নহ'লে এহেঁতি গোটেই এই ঘৰত একদম আহি উৎপাত কৰি থাকেহি। এতিয়া মোৰ মেলি দিওঁ, তেহেঁতক ওলাও ওলাও লাগিছে আহিবলৈ। পূৰা উৎপাত। অকণমানি এজনী মাক। মোক খুলি দিলে সিহঁতি পূৰা উৎপাত কৰিব আহিবলৈ। বান্ধি থৈ দিছোঁ ভিতৰত, ওলাব নোৱাৰাকৈ। দেখিছোঁ গোটেইখন ওলাই আহিলে 1 মিনিটো শান্তি নাথাকে, কিন্তু একদম পূৰা ঘূৰি ফুৰে। ইমান ভাল পাইছে ওলাই আহিলে। দেখিছে কাণ্ডবিলাক। এই ফুলবিলাক খুব খায় এহেঁতি। বেছিভাগ এই ফুলবোৰ এহেঁতি খাই খাই শেষ কৰিছে। গোটেই গছবোৰ গুৰিবিলাক লৰাই দি খুব পাতবিলাক খায়। এয়া এই কালুৱে খালে, দেখিছেনে ফুলবোৰ কেনেকৈ খাইছে। এয়া এই ফুলবোৰ খাই খুব। এনেকৈ মেলি থ'বলৈ পালে ভালো লাগে বাৰু, কিন্তু কামো যিমান বঢ়াই নহয়, সেইকাৰণে মেলা নহয় তেহেঁতক। এতিয়াতো পূৰা বাৰান্দাটো একদম পূৰা 4 মাহ বন্দী কৰাই দিছোঁ তেহেঁতক। এয়া দেখিছে, এইবাৰ তুলসী খালেহি। এই মুঠতে চব ফুল খায়। একদম ধুনীয়া লাগে। মোক গোটেই ফুলবোৰ খায় এহেঁতি, আমিকেইটা। ভিতৰত বা চিলাবই দুগু ভিতৰত।